নমস্কাৰ। আজিৰ এই প্ৰতিযোগিতাৰ পৃথিৱীখনত সকলোতকৈ মূল্যৱান বস্তুটোৱেই হৈছে সময়। সদা ব্যস্ত পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰি গৈ থাকোঁতে সামাজিক মূল্যবোধৰ যেন ক্ৰমাৎ অৱক্ষয় ঘটিছে। ব্যক্তিকেন্দ্ৰিকতাৰ মেৰপেচত পৰি নিজৰ বাদে আনৰ সুখ দুখৰ হাঁহি কান্দোনৰ মূল্য নুবুজাসকলৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰি শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম নায়ক। মইতো পদশ্ৰীকাতৰ নহয়, তথাপি কিয় জানো কাৰোবাৰ শুভ বাৰ্তাত প্ৰাণ খুলি হাঁহিব নোৱাৰো। মইতো অজ্ঞানী নহয়, ধন্যবাদ সুপ্ৰভাত আদি শব্দ মোৰো জিভাৰ আগত, তথাপি কিয় নাজানো নিজ স্বাৰ্থ সিদ্ধি নহলে সেইবোৰে যেন বাট বুলিবই নিবিচাৰে। মইতো দৰিদ্ৰ নহয়, মোৰ মহলত প্ৰয়োজনীয় সকলো বস্তুৰ এখন বাগিচা, কিন্তু কিয় নাজানো যেতিয়া দুখীয়াৰ ৰুক্ষ মুখখন দেখো, অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে বৰঙণিৰ কথা শুনো, মোৰ দুহাত থমকি ৰয়। মইতো ভীৰু কাপোৰো ৰুগীয়া নহয়, মোৰ প্ৰাপ্যৰ বাবে মইতো সদায় পুৰুষ। ব্যক্তিগত হিচাপৰ সামান্য হেৰফেৰত মোৰ উত্তাল কণ্ঠই গছৰ পাত সৰায়, কিন্তু কিয় নাজানো শোষকৰ শোষণ নিষ্পেষণ বঞ্চিতা ধৰ্ষিতাৰ কৰুণ চিঞৰতো মোৰ পুৰুষত্বই নাক বজাই টোপনি যায়। এটা কাম কৰো, মোৰ তেজৰ পৰীক্ষা কৰো, কিজানি মোৰ তেজতে ধৰা পৰে আমাৰ সমাজৰ মানুহবোৰৰ বেমাৰটো। মোৰো মন যায় জনতাৰ নায়ক হবলৈ, জনতাৰ জয় চাবলৈ। ধন্যবাদ।